कुछ तो लोग कहेंगे, लोगों का काम है कहना, छोड़ो बेकार की बातों में कहीं बीत ना जाए ये रेना। আজি এক নতুন বিষয় লৈ আমি আহিলোঁ। বিহালী অঞ্চলৰ অন্য এক সমস্যা গৰাখহনীয়া আৰু বনৰীয়া হাতীৰ আমাৰ যি কৃষক সমাজৰ সৈতে সংঘৰ্ষ, সেই সংঘৰ্ষ। এই বনৰীয়া হাতীবোৰ আমাৰ খাদ্যৰ অভাৱত আমাৰ এই খেতি অঞ্চললৈ আহে। আমাৰ যোনবিলাক খেতিয়ক আছে সেই সকলৰ খেতি খাই নষ্ট কৰে। এই বিষয়ক লৈ বহু আলোচনা কৰিলোঁ বহু লোকৰ সৈতে, কিন্তু এই ক্ষেত্ৰত মই আমাৰ সিংহজিৎ দাৰ যেতিয়া এই বিষয়তে জনালোঁ, সেই তেখেতে এই ক্ষেত্ৰত এক কৰ্ম ল'বলৈ তেখেত আগবাঢ়ি আহিলে। আৰু এই ক্ষেত্ৰত আমি প্ৰথম অৱস্থাত বাঁহগছ আৰু কেইজোপামান কলপুলি ৰোৱাৰ বাবে আমি ব্যৱস্থা কৰিলোঁ। এই ক্ষেত্ৰত আমি চাম আজি কি কি প্ৰচেষ্টা কৰিছে সিংহজিৎ দাই আৰু কি কি প্ৰচেষ্টা কৰিব, আৰু আমি কি কি পৰিকল্পনা কৰিব পাৰোঁ তাক লৈ আৰু আজি ইয়াত আমি উপস্থিত হৈছোঁহি। আমাৰ সিংহজিৎ দাই কি কি পদক্ষেপ লৈছে, কি ধৰণৰ আমাৰ কাম কাজবোৰ কি ধৰণে আগবঢ়াম আমি সেই ক্ষেত্ৰত, আৰু তেখেতৰ উদ্দেশ্য কি, তেখেতে কি কি কৰিব বিচাৰে, বা আমাৰ ইয়াৰ উদ্দেশ্য কি আছে, আমি সেই বিষয়ে আমি সিংহজিৎ দাৰ সৈতে কথা পাতিম। সিংহজিৎ দা, হয়, আপোনাৰ আমাৰ এই কামৰ উদ্দেশ্য কি? উদ্দেশ্যটো হ'ল আমি যিটো হাতী মানুহৰ যিটো সংঘাত, এই সংঘাতটো দিনক দিনে এটা ব্যাপক ৰূপ লৈছে। আৰু আপোনালোকে চাগে দেখিছে এই বছৰটোতে আমাৰ ইয়াৰে বহু হাতী গছকত বা হাতীয়ে বহু মানুহক মৃত্যু ঘটাইছে। আৰু চৰকাৰে কোনো কাৰণত হাতী সমস্যাটো সমাধান কৰিব নোৱাৰে, কাৰণ আজি 20-25 বছৰ এটা দীৰ্ঘদিনীয়া এটা সমস্যা। গতিকে এই সমস্যাটো কৰিব নোৱাৰে। আমি এতিয়া হাতী অথচ আমি তেওঁলোকক খাদ্য বস্তুহে যোগান ধৰিব লাগিব। আৰু সেইকাৰণে আজি আমি আমাৰ গাঁৱৰ কাষতে নদীৰ আমাৰ মানে গাঁৱৰ যিটো কাঠগড়াৰ তলতে আমি বাঁহ পুলি আৰু কল পুলি ৰুই আমি ইয়াত এটা আমি জনাব বিচাৰিছোঁ বন বিভাগ তথা চৰকাৰক, যে আপোনালোকে যদি এনেকুৱা পদক্ষেপ লয় তেন্তে আমাৰ হাতী মানুহৰ সংঘাতটো কমিব। আৰু আমি আজি যেতিয়া এই প্ৰগ্ৰামটো কৰিম বুলি যেতিয়া আলোচনা কৰিলোঁ, তাৰপাছত আমি যেতিয়া তোমালোকো আহিলা, প্ৰগ্ৰেমটো আমাৰ ইতিমধ্যে আমাৰ ল'ৰাখিনিকো মাতিলোঁ, কলগছ চলগছ আনি আমি গাঁৱৰ কাঠগড়াৰ তলতে আমি প্ৰগ্ৰেমটো কৰিছোঁ। আৰু আমাৰ আলহী বুলি ক'ব নোৱাৰে, আচলতে মোৰ কেন্দ্ৰীয় কমিটি অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক নিত্যানন্দ দাস ডাঙৰীয়া আৰু সভাপতি নিপেন দাস ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক যুগল দাস ডাঙৰীয়া, তেখেতসকল গুৱাহাটী প্ৰগ্ৰেম কৰি ঘৰলৈ আহি আছিলে। আৰু আমাৰ এই প্ৰগ্ৰেমটো শুনাই ইয়াত খন্তেক আমাক ল'ৰাখিনিক উৎসাহ জগাবৰ কাৰণে, আৰু এই আমাৰ যিটো উদ্দেশ্য, এই উদ্দেশ্যটো তেখেতসকলে ভাল পাইছিলে, গতিকে তেওঁলোকো ইয়াতে উপস্থিত হ'ল। আৰু যিটো হাতী মানুহৰ সমস্যা, এনেকৈহে সমস্যাটো সমাধান হ'ব। গতিকে চৰকাৰক আমি জনাব বিচাৰিছোঁ যে আপোনালোকে এই দীৰ্ঘদিনীয়া সমস্যা এনেকৈহে সমাধান কৰিব পাৰিব। এইটো চাওক, প্ৰথম ক'বলৈ যদি যাওঁ, নদীৰ গভীৰতা নদীৰ কাষৰ মানুহজনেহে জানিব, হাবিৰ গভীৰতা হাবিৰ কাষৰ মানুহজনেহে জানিব, জন্তু জানোৱাৰ কিমান সময়ত যায়, নদীৰ পানী কিমান সময়ত যায়। গতিকে এই গোটেই বস্তুটো কাজিৰঙা সুৰক্ষাৰ স্বাৰ্থতে বা হাতী মানুহৰ সংঘাতৰ স্বাৰ্থেই হওক, নদী কাষৰ মানুহখিনিক হাতত বা এই মানুহখিনিক সজাগতা কৰিবই লাগিব। এই মানুহখিনিয়ে যেতিয়া ভয় দিব, যেতিয়া সমস্যাটো সম্পূৰ্ণভাৱে সমাধান হ'ব। গতিকে আমাৰ উদ্দেশ্যটো সেইটোৱে। এতিয়া মোৰ লগত আছে নিত্যানন্দ দাস। আপুনি জনাব যে এই কামৰ আমাৰ কি কাৰ্যকৰী হ'ব, আমাৰ কি ধৰণে আমাৰ চৰকাৰক আপুনি কি ক'ব বিচাৰে বা প্ৰশাসনক কি ক'ব বিচাৰে? নিশ্চয় এইটো সুন্দৰ পদক্ষেপ হৈছে। আজি লগতে শ্বহীদ দিৱস 10 ডিচেম্বৰ। আজি 10 ডিচেম্বৰতে আমাৰ অসম আন্দোলনত কেইবাজনো শ্বহীদ হৈছিল। গতিকে সেইকাৰণে আমি শ্বহীদ দিৱসটো পালন কৰি বিভিন্ন জিলাত পালন কৰি আছে। সেই শ্বহীদসকলৰ আত্মা আমি সদ্গতি কামনা কৰিছোঁ। ইয়াৰ লগে লগে চৰকাৰে আচলতে 6ষ্ঠ সংযোজন হওক 7ম সংযোজন কৰিছে, কিন্তু আমি দেখা পাইছোঁ যে তাত দাঁতি কাষত থকা যিসকল প্ৰকৃত মূল নিবাসী মানুহ, তেওঁলোকক সুৰক্ষাৰ কাৰণে তেওঁলোকে আমি কাম কৰা দেখা নাই। সেই আজি আমাৰ যি অনুসূচিত যুৱ ছাত্ৰ সন্থাৰ বিহালী যি সংগঠন আছে, সেই সংগঠনৰ জৰিয়তে যি আজি পদক্ষেপ লৈছে, এইটো সুন্দৰ পদক্ষেপ। এই পদক্ষেপটো চৰকাৰে অনুসৰণ কৰক, আৰু অনুসৰণ কৰি আমাৰ যুৱকসকলে এই কাম কৰিছে তেওঁলোকক সহায় কৰিব লাগিব। কাৰণ এওঁলোকে নিজৰ পকেটৰ পইচা দি আজি গছপুলি আনিছে, বাঁহপুলি আনিছে, আজি তেওঁলোকে শ্ৰম কৰি এই হাতী মানুহৰ সংঘাতটো দূৰ কৰিবলৈ চেষ্টা কৰিছে। গতিকে চৰকাৰৰ যি বিভাগ আছে, আমাৰ ফৰেষ্টৰে হওক, আজি চইল কনজাৰ্ভেশ্যন, তেওঁলোক আহি এওঁলোক যুৱকসকলৰ লগত মানে সহযোগ কৰক, তেতিয়াহে আমি হাতী মানুহৰ সংঘাতটো নাইকিয়া কৰিব পাৰিম। আৰু ইয়াৰ লগে লগে আমি জীৱ জন্তু ৰক্ষাৰ লগে লগে আমি মানুহ আৰু জীৱ জন্তু যেন একেলগে সহবাস কৰিব পাৰোঁ, সেই পৰিৱেশটোৰ সৃষ্টি হ'ব। গতিকে এই পদক্ষেপক মই আদৰণি জনাইছোঁ, আৰু আগন্তুক দিনবোৰত আপোনালোকৰ এনেকুৱা ধৰণৰ কাৰ্যসূচীত আমি সদায় সহযোগ কৰিম, আৰু সদায় আপোনালোকৰ এই সহযোগিতা পাবৰ বাবে আমি সদায় আশা কৰি থাকিম। আৰু অতিথি উপস্থিত আছে, তেখেতসকলৰ পৰাও জানিব বিচাৰিম। হয়, সিংহজিৎ দা, আপোনাৰ কৰাই দিব। আমাৰ অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি নিপেন দা। আপুনি জনাব আপোনাৰ কি অনুভৱ এই কাৰ্যক লৈ? প্ৰথম কথা,
অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাই সদায় অসমৰ ভৌগোলিক সীমা, পৃথিৱীৰ আমাৰ যিটো এটমছফিয়াৰ, জলবায়ুৰ যিটো নিয়ন্ত্ৰণ, প্ৰকৃতিৰ যিটো সুৰক্ষা, বন্যপ্ৰাণীৰ যিটো সুৰক্ষা, মানৱ জীৱনৰ যিটো সুৰক্ষা, তাৰ কাৰণে আমি সদায় অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাই কাম কৰি গৈছে। আৰু তাৰে আমাৰ বিশ্বনাথ চাৰিআলি জিলা শাখাই এই উদ্যোগটো গ্ৰহণ কৰিছে। তাৰ কাৰণে আমি সিংহজিৎ ডাঙৰীয়া সভাপতি, সম্পাদকক আদি কৰি আমাৰ বিশ্বনাথ চাৰিআলি জিলাৰ সমিতিক আমি কেন্দ্ৰীয় সমিতিৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি টেলিফোন পোৱাৰ লগে লগে আমি সুদূৰ তেজপুৰৰ পৰা আমি ইয়ালৈ গুচি আহিছোঁ। এইখিনিতে এটা কথা আমি কওঁ যে নদী, পানী, বতাহ, জীৱ, মই অকল মানৱ বুলিয়ে কোৱা নাই, এটা তিনিটা সম্বন্ধ আছে। মানুহক বাদ দি গছ গছনি নহয়, গছ গছনি বাদ দি মানুহ নহয়, আৰু জীৱ জন্তুক বাদ দি মানুহ নহয়, আৰু মানুহক বাদ দি জীৱ জন্তু নহয়। তিনিটা এটা পৰিপূৰক আছে। এইখিনি এটা কথা আছে কি যে কাজিৰঙা সৃষ্টি নোহোৱা আগৰ পৰা, কাজিৰঙা ৱাইল্ড লাইফ সৃষ্টি নোহোৱা আগৰ পৰা এই কাজিৰঙা, এই ব্ৰহ্মপুত্ৰ পাৰত এই অসমৰ খিলঞ্জীয়া আদিম নৃগোষ্ঠীয় যিসকল জনগোষ্ঠী, কৈৱৰ্তকে আদি কৰি বিভিন্ন জনগোষ্ঠীবিলাকে নদীৰ পাৰত যিসকলে বসবাস কৰি আহিছে, এইসকল মানে পানী আৰু বতাহৰ লগত, জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ লগত, গছ গছনি আৰু নদীৰ সোঁতৰ লগত এই গোটেই এটা সামঞ্জস্য আছে, সম্বন্ধ আছে। এই সম্বন্ধটোক বাদ দি ব্ৰিটিছসকলে কেতিয়াও কাম কৰা নাছিল। কিন্তু বৰ্তমান ৱাইল্ড লাইফে যিটো ছিষ্টেম ইয়াত কৰিছে, তেওঁলোকে কেৱল চাকৰি কৰিবলৈ আহিছে। কেৱল চাকৰি কৰিলে নহ'ব। আজি বন্যপ্ৰাণী সুৰক্ষা বিভাগক, কাজিৰঙাৰ আমি সেই বন বিষয়াক আমি এতিয়া আহ্বান জনাইছোঁ, সেই বন বিষয়া মহোদয়, যে আপোনালোকে শুনক যে অসমত থকা গড়কেইটা সুৰক্ষা, হাতীকেইটা সুৰক্ষা দিবলৈ হ'লে, তেওঁলোকৰ জীৱ জন্তুসমূহ সুৰক্ষা দিবলৈ হ'লে প্ৰথমতে বাস কৰিব পৰা এটা ভৌগোলিকভাৱে তেওঁলোকৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। আৰু সেই পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ইয়াত ক'ত চাওক এটা কলপুলিৰ ব্যৱস্থা নাই, ইয়াত খাবৰ কাৰণে কোনো এটা ফল মূলৰ ব্যৱস্থা নাই। আজি এই সিংহজিৎ হাজৰিকাৰ এই বিশ্বনাথ, আমাৰ এই নদীৰ পাৰৰ কাষৰ এই ৰাংচালি গাঁৱৰকে আদি কৰি বিভিন্ন আমাৰ অনুসূচিত যুৱ ছাত্ৰ সন্থাৰ কৰ্মীসকলে ইয়াৰ কলপুলিকে নেতি কৰি বাঁহ পুলি আজি যি ৰোৱাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, এই ব্যৱস্থাটো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, অসম চৰকাৰৰ মাননীয় বিভাগীয় মন্ত্ৰী, ইয়াত কাজিৰঙাত থকা চৰকাৰৰ ভেৰণীয়া গুণ্ডা হিচাপে কোটি কোটি টকা দৰমহালৈ ঘৰত বহি থকা এইসকল বিষয়াই আঁচনি ক'ত গ্ৰহণ কৰিছে? ৰাজহুৱা কৰক। আৰু সেই আঁচনি ধন কেৱল পুলিৰে সামৰিলে নহ'ব, এনেদৰে ইয়াত লাখ পুলি, 10 লাখ পুলি যদি কাজিৰঙা ইয়াত পুলি ৰোৱা বিপণ কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি পদত্যাগ কৰক আৰু চাকৰি আপুনি ঘৰত বহি থাকক। এইটো আমি যুৱ ছাত্ৰ সন্থাৰ পৰা মুকলিভাৱে আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আহক। গড়কেইটা যদি সুৰক্ষা কৰিব লগা, হাতী যদি সুৰক্ষা কৰিব লগা হয়, জীৱ জন্তু যদি সুৰক্ষা কৰিব লগা হয়, তেতিয়াহ'লে আপুনি গছ পুলি ৰোৱক। আৰু নদীৰ পাৰত অন্যান্য কহুৱা, বিৰিণা, নল, খাগৰি যিবোৰ প্ৰজাতি আমাৰ নাইকিয়া হৈ গৈছে, মৎস্য প্ৰজাতি যিবোৰ নাইকিয়া হৈ গৈছে, ইয়াৰ বসবাসৰ সুবিধাৰ কাৰণে আমাৰ যাতে সুবিধা, হাতীৰ লগতে যাতে অন্যান্য জীৱ জন্তু, মৎস্যও যাতে জীয়াই থাকিবৰ কাৰণে নল, খাগৰি, লোহিয়াৰ যিটো প্ৰয়োজন আছে, লোহিয়া হাতী 1 নম্বৰ খাদ্য, সেই লোহিয়া পুলিও বন ইয়াত ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু অন্যথা ইয়াৰ যদি আমি কিবা কৰিব সুৰক্ষা দিব লগা হয়, এই কাষৰ যিসকল মানুহে সদায় আজীৱন যুগান্তৰ পুৰুষানুক্ৰমে হাজাৰ হাজাৰ বছৰ ধৰি এই বন্যপ্ৰাণী সুৰক্ষা দি থাকিব। চৰকাৰে খালী আঁচনিবিলাক বিনা কাৰণত কৰি ৰাইজৰ ধন কেতিয়াও আত্মসাৎ নকৰিব। আমি অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাই পৰৱৰ্তী পৰ্যায়ত ইয়াত তীক্ষ্ণ নজৰ ৰাখিম। যদি অতি সোনকালেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কলপুলি আৰু লোহিয়া, নল, খাগৰি ইয়াত ৰোপণ কৰিবৰ কাৰণে, বন্যপ্ৰাণী সুৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। হয়, আকৌ আমাৰ যোনটো আমাৰ আঞ্চলিক, সেই আঞ্চলিক আমাক সিংহজিৎ যাই চিনাকি কৰি দিব। সেই আঞ্চলিকৰ সেই যোনটো আমাৰ অনুসূচিত যুৱ ছাত্ৰ ছাত্ৰ সন্থাৰ যোনটো আছে আঞ্চলিক, তেখেতৰ সৈতে আমাক পৰিচয় কৰি দিব, যাৰ সহযোগত এই কামটো কাৰ্যকৰী কৰিব পৰা হ'ল। হয়, মোৰ লগত আমাৰ লগত আছে আমাৰ মিলন দাস, বিহালী আঞ্চলিকৰ সম্পূৰ্ণ তেওঁলোকৰ সহযোগিতাতে আজি এই অনুষ্ঠানটো হৈ উঠিছে আৰু বিশ্বনাথ জিলা কমিটি সহায় কৰিছে। আৰু এই অনুষ্ঠান গোটেই প্ৰগ্ৰেমটো আমাৰ বিহালী আঞ্চলিকৰ মিলন দাসে তেওঁৰ মুখৰ পৰা হয়, আমি এই মিলন দাসৰ পৰা জানিব বিচাৰিম তেখেতৰ অনুভৱ কি হয়। হয়, যিটো কাম কৰিছোঁ আমি বহুত ভাল, যাতে চবেই সহায় কৰিছে, মোৰ লগত যিখিনি আছে চবেই সহায় কৰিছে, যথেষ্ট সহায় কৰিছে। তাৰ প্ৰতি যি আমাৰ ডিষ্ট্ৰিক্টৰ যি সভাপতি আছে, তেওঁ কথা মোক ক'লে, চব ক'লে প্ৰগ্ৰেমটো এনে কৰ, মই কৰিলোঁ, মানে মানুহখিনি হেৰি কৰিলোঁ, চবেই গোটালোঁ, ল'ৰাকেইটা যিমান চবেই মোক সহায় কৰিছে। এতিয়া যিটো কৰিছোঁ, যিহেতু আমি নদীৰ কাষৰীয়া মানুহ, হাতী মানুহ সন্তাক চলি আহিছে, খেতি আছে, খেতি বাতিটো হাতীটো নষ্ট কৰি যিমানখিনি পাৰোঁ মানে হাতীৰ কাৰণে মানে খাদ্য মানে যোগাৰ কৰিবলৈ মানে যিমানখিনি পাৰোঁ কৰিছোঁ আৰু।
হয় আপুনিতো ইয়াত চাগে আপুনি এতিয়াওতো হাতীৰ উৎপাত হৈ আছে সন্ধিয়া সন্ধিয়া ইয়াত আমি এতিয়া ইয়াত আহোঁতেনে দেখিছোঁ জুই জ্বলি আছে ৰাতি হয়তো মানুহ জাগি জাগি ইয়াত ৰখিব লগা হৈ আছে এই অৱস্থাটোক আপুনি চৰকাৰলৈ বা প্ৰশাসনলৈ কি ক'ব যে কি অনুৰোধ কৰিব আপোনাৰ হয় মই এটা অনুৰোধ থাকে যিমানখিনি পাৰে চৰকাৰে সোনকালে এইটো সমস্যাটো সমাধান কৰক কাৰণ আমাৰ বহুত লোকচান খেতি বাতি লোকচানে মানুহৰ গাঁৱত গৈ ঘৰ দুৱাৰ ভাঙে বহুতৰ ৰাতি টোপনি ক্ষতি হয় তো ৰাতি কিছুমান ল'ৰা ছোৱালী পঢ়িবৰ সময়তে হাতী যা গুচি যায় হুলস্থুল যায় পঢ়িবতো নোৱাৰি আৰু হাতী মানুহৰ বহুতৰ ঘৰ ভাঙি দিয়ে মানে যিহেতু নদী কাষৰীয়া মানুহ উঠি যায় গম নাপায় কেতিয়াবা গম পায় গম নাপালেও ঘৰ চব ভাঙি দিয়ে মানে আৰু এইদৰেই এই আমাৰ কাজিৰঙাৰ বনাঞ্চলৰ ওচৰতে এই গাঁওসমূহত কৃষকসকলে সেই হাতী আৰু মানুহৰ সংঘাতৰ সৈতে আমাৰ কৃষিজীৱী নিৰ্বাহ কৰি আছে তেওঁলোকৰ নিশা পাৰ কৰি আছে উজাগৰে যে তেখেতসকলক সেই শস্যবোৰ নষ্ট নকৰক তেখেতসকলৰ যি বাসস্থান সেইবোৰ নষ্ট নকৰক এই ক্ষেত্ৰত প্ৰশাসনে মাথো কেইজনমান বিষয়াক দি থৈছে যে তেখেতসকলে কিন্তু সেই সমস্যাটো কিছুমান জাতকা তাঁৰ দি থৈছে কিছুমান তাঁৰ সেই তাঁৰেৰে সেই বন্যপ্ৰাণীৰ সমস্যাটো সমাধান নহ'ব কাৰণ সেই ক্ষেত্ৰত চাওক হাতী আহে কিয় খাদ্য বিচাৰি আহে এই ঝাটকাত তাঁৰটো খাই তেখেত গুচি যাব আজি গুচি যাব তেখেতসকলে তাৰ প্ৰতিকাৰ বিচাৰিব কাৰণ যিয়ে জীৱ জন্তু হওক বা মানুহ হওক তেখেতসকলৰ যি আমাৰ ক্ৰম বিকাশ হয় মগজুৰ বিকাশ হয় তেখেতসকলে বেলেগ ব্যৱস্থা কৰিব বেলেগ ধৰণে পদ্ধতিৰে এই ঝাটকাত আৰু নেওচি গাঁৱত সোমাব কৃষকৰ খেতিত সোমাব বুলি তেখেতসকলে ব্যৱস্থা কৰিব তো এই ক্ষেত্ৰত চৰকাৰে এনেধৰণৰ যি কলপুলি ৰুইছে বা এনেধৰণৰ যি আমাৰ খাদ্য যোগান ধৰিছে আমাৰ যি জন্তুক খাদ্য যোগান ধৰিছে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম কৰিবলৈ অনুৰোধ আৰু এই ক্ষেত্ৰত গাঁৱলীয়া বেলেগ কোনোবা বিদেশী কোনোবা বা বহিৰাজ্যৰ কোনোবা বনিয়াক বা তেনেকুৱা ধৰণৰ NGO টাইপৰ কাম দিলে নহ'ব এই দাঁতি কাষৰীয়া যিবিলাক অঞ্চল আছে সেই কাষৰীয়া লোকসকলেহে জানে এই বন্যপ্ৰাণীসকলৰ লগত কেনেদৰে আমি সহভাৱে আমি জীৱন যাপন কৰিব লাগে সেয়ে এইসকলৰ উদ্যোগত এনে কিছুমান কাম কৰিবলৈ মই অনুৰোধ জনালোঁ বনৰীয়া হাতীবোৰ আমাৰ কৃষি ক্ষেত্ৰত কিয় সোমায় তাক লৈ আমি চিন্তা কিয় নকৰোঁ যে আমাৰ তেখেতসকলে তাত মানে হাতী যোনবিলাক জন্তু সেই হাতীবোৰে তেখেতৰ যোনটো ফৰেষ্ট এৰিয়া সেই হাতীবোৰৰ ফৰেষ্ট এৰিয়া সেই ফৰেষ্ট এৰিয়াত তেখেতসকলে খাদ্য সন্ধান কম পায় তো সেই খাদ্যসমূহ যদি আমি সেই ফৰেষ্ট এৰিয়াত আমি দিব পাৰোঁ আমি সেই বন বিভাগ বা আমাৰ যি চৰকাৰে তাত দিব পাৰে সেই ক্ষেত্ৰত হাতীবোৰ আমাৰ এই কৃষি প্ৰধান অঞ্চল আমাৰ যি কৃষকসকলৰ শস্য নষ্ট কৰে সেইবোৰ নষ্ট নকৰিব আমাৰ সমাজত সমালোচকৰ কোনো অভাৱ নাই ভাল কামত বিশেষকৈ ভাল কাম কৰিবলৈ গ'লে সমালোচনাৰ সন্মুখীন হ'ব লগা হয় কাৰণ বেয়া কামবোৰ কৰাৰ সমালোচনা কম আমি প্ৰায় কমেই পাওঁ কিন্তু আমি যেতিয়া ভাল কাম কৰিবলৈ যাওঁ আমাৰ এক সামাজিক লক্ষ্যক লৈ আমি কাম কৰিব যাওঁ তেতিয়া আমাৰ সমালোচনা বহুত এই ক্ষেত্ৰত আমি এই পদক্ষেপতো আমি হয়তো বহুত সমালোচনাৰ সন্মুখীন হওঁ কিন্তু এই ক্ষেত্ৰত আমি কাৰ্যকৰী কৰিব লাগিব আৰু প্ৰশাসন আৰু চৰকাৰে এই ক্ষেত্ৰত আমাৰ আগবাঢ়ি আহিব লাগিব আৰু জনসাধাৰণেও এই ক্ষেত্ৰত সহায় কৰিব লাগিব